পাৱাৰে নাই। এতিয়া পোহৰ পৰিছেনে? কৰিলোঁ মোৰ ঘৰত ওচৰতে এগৰাকী বাইদেউ আহিছে। তেখেত হিন্দু সম্প্ৰদায়ৰ আৰু মোকতো জানে, গতিকে কিমান আমি মিলা প্ৰীতিৰে আছোঁ চাওক। এয়া বাইদেউ আহিছে, বিচনাতে বহি একেলগে খাইছোঁ, একেলগে বিচনাতে বহি আড্ডা মাৰিছোঁ। সেনেকৈ থাকিব লাগে মানুহে। কিমান এটা মিলা প্ৰীতি সম্প্ৰদায়েৰে আমি জীয়াই আছোঁ ওচৰ চুবুৰীয়া বুলি পেলাই। বাইদেউ আহে, অকল হাজৰিকা বাইদেউৱে নহয়, আৰু বহুত তেনেকৈ মহন্ত গগৈ ঢেৰ আহে, আহি মোৰ ওচৰতে আহি বহে। কিমান ভাল লাগিছে। এয়া বাইদেউ বৰ সহজ সৰল দেই, বাইদেউ বেলেগ। বাইদেউ মানে এতিয়া পোহৰ পৰিছে ধুনীয়াকৈ। হয়নে নহয়? ওচৰ চুবুৰীয়া আহি এনেকৈ ওচৰতে বহি দুই এষাৰ কথা পাতিলে কিমান মজা লাগে হয়নে? আপোনালোকে এনেকৈ থাকিবচোন। কি হিন্দু মুছলিম কৰি থাকে, এইবিলাক শুনি শুনি কাণ পকি গৈছে হয়নে বাইদেউ? কিমান ধুনীয়াকৈ থাকিব লাগে, আমি এনেকৈ থাকোঁ। কিমান ভাল চলিব লাগে, খাব লাগে, গম মাৰিব লাগে। তাকেইতো। আপোনালোকে এনেকৈ থাকেনে? কমেণ্ট কৰি জনাবচোন।